কেনেকে হা হা নাৰিকল পানী খাইছো নাৰিকল পানী মোৰ লগত আছে পাহি মোৰ ভণ্টি আৰু ভণ্টিৰ হাজবেণ্ড মই এতিয়া আছো দীপৰ বিলত আৰু পিছফালে দেখা পাইছে আপোনালোকে দীপৰ বিলখন একচুৱেলি আজি মোৰ ভিডিঅ'টো দীপৰ বিলৰ ওপৰত নহয় এটা ডিছৰ ওপৰত আৰু সেইটো ডিছ কি হয় আপোনালোকে গম পাব ভিডিঅ'টো চালে আৰু যিটো জাগাত সেই বস্তুটো পোৱা যায় সেইটো জাগা একচুৱেলি ৰাণীৰ ওচৰত থকা বুলি গম পাইছো গৈ কিনে চাওঁ কোনখিনি জাগাত একচুৱেলি আছে আৰু সেই বস্তুটো মই আজিলৈকে কেতিয়াও খোৱা নাই কেনেকে খাওঁ ক'ত পাওঁ গোটেইখিনি দেখাম ভিডিঅ'টো আপোনালোকে খালি চাই থাকিব ঠিক আছে এতিয়া আমাৰ জাৰ্নি কণ্টিনিউ আহি গলো আমাৰ ডেষ্টিনেশ্যন এতিয়া চাওঁ বলক ভিতৰত কি আছে আমাৰ ডেষ্টিনেশ্যনত মই আহি পাইছো আৰু ডেষ্টিনেশ্যনটো আপোনালোকে চাই কিনে গম পাইছে এই মেপত আপোনালোকক দেখাইছিলো এইখিনি আন্ধেৰি জুলি বুলি কয় জাগাখিনিৰ নাম ৰাণীত আছে আৰু এই ধাবাখনৰ নাম হ'ল লোকেল ধাবা আৰু ইয়াতে আপোনালোকে দেখা পাব একদম লোকেল খানা আছে গাহৰি হওক মুৰ্গী হওক আপোনাৰ কুচিয়া শামুক আৰু আজি বিশেষকৈ মই ট্ৰাই কৰিব বিচাৰিছো শামুক লগত আপোনাৰ পলু তে মই খাই কেনেকুৱা পাওঁ সেইটো গম নাপাওঁ একচুৱেলি অলপমান ভয়ো লাগি আছে কেনেকুৱা বা লাগে গম নাপাওঁ কিন্তু আজি মই খাই চাম আৰু আপোনালোকক টেষ্টটো কম কেনেকুৱা লাগে তে খুব ভাল লাগিল আৰু এটা কথা বেয়া লাগিল তাৰমানে 14-15 কিলোমিটাৰমান আমি একচুৱেলি ডেষ্টিনেশ্যনটো হেৰাই গৈছিলোঁ অলপমান আগলৈ গুচি গৈছিলোঁ একদম ওচৰতে আছিলে কিন্তু আমি চিনি নোপোৱাৰ কাৰণে অলপমান দূৰত যাব লগা হ'ল যি হওক আজি আহিছোঁ আৰু এই বস্তুটো আমি টেষ্ট কৰিম আৰু টেষ্ট মানে ইয়াতে নকৰোঁ ঘৰত লৈ যাম ঘৰত গৈ খাম কেনেকুৱা পায় আপোনালোকে ভিডিঅ'টো এবাৰ কমেণ্ট কৰি জনাব যিহেতু নতুন বস্তু আপোনালোকক দেখাব বিচাৰিছোঁ চাই থাকক কেনেকুৱা হয় মোৰ ভিডিঅ'টো আৰু খাই কেনেকুৱা লাগে নিশ্চয় আপোনালোকক জনাম এতিয়া আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে আন্ধেৰি জুলিত লোকেল ধাবা ৰাণীত আছে হাই ফ্ৰেণ্ডছ আমি আন্ধেৰি জুলিৰ পৰা আহিলোঁ আৰু যিটো মই ডিছৰ কথা কৈ আছিলোঁ সেই ডিছটো আমি আনিলোঁ ঘৰত তাতে নাখালোঁ ঘৰত আনিলোঁ গা পা ধুই ল'লোঁ দেখিছে একদম ফ্ৰেছ হৈ ল'লোঁ আৰু আপোনালোকে যদি চাব পায় দেখা পায় তে ইয়াতে দুটা ডিছ আছে এই ডিছটো হ'ল আপোনাৰ পলু পোকা আপোনালোকে চাব পাৰে আৰু লগত ইয়াতে আছে আপোনাৰ শামুক এইটো হ'ল পলু আৰু এই বস্তুটো মই আজিলৈকে কেতিয়াও টেষ্ট কৰা নাই শুনি আছিলোঁ খাই পেলাই বহুত ভাল লাগে তে আজি মই নিজে খাই চাওঁ কেনেকুৱা লাগে তে গাইজ আজি মই খাই চাওঁ কেনেকুৱা লাগে একদম খাই ভাল লাগিছে সঁচা কথা ক'বলৈ আপোনাৰ মিছা মাছৰ যিটো ফ্লেভাৰ এটা পায় যিটো খোৱাৰ টেষ্ট এটা লাগে এই টেষ্টটো পাইছোঁ পলু পোকাটো আজি মই আপোনালোকৰ কাৰণে টেষ্ট কৰিলোঁ ফাৰ্ষ্ট টাইম মোৰ লাইফত আৰু নেক্সট মোৰ লগত আছে শামুক এই দেখা পাইছে শামুক আৰু এই শামুকটো কেনেকে খায় আপোনাৰ এইটো ভিতৰত যিটো বস্তুটো আছে এই ইয়াতে লিকুইড টাইপৰ এটা বস্তু থাকে এইটো একচুৱেলি মাটি দালিৰ লগত আহিছিল আহোঁতে গাড়ী জাৰ্কিঙত মাটি দালিবিলাক পৰি গ'ল কিন্তু কথা নাই হ'লেও এইটো খাই চাওঁ কেনেকুৱা লাগে বঢ়িয়া একদম মানে আপোনাৰ এটা লিকুইড টাইপৰ বস্তু অলপমান এঠা জাতীয় বস্তু খাই ভাল লাগিছে লগাই নাই যে মই শামুক খাইছোঁ তে গাইজ যি হওক আজি আপোনালোকৰ কাৰণে মই এই পলু পোকা লগত এই শামুক
এই দুটাই বস্তু আপোনালোকৰ কাৰণে খালো আপোনালোকে যদি বিশ্বাস কৰে বা আপোনালোকে যদি মন কৰে আপোনালোকে সেই ধাবাখনত যাব পাৰে ৰাণীৰ ওচৰত যি লোকেল ধাবা বুলি কয় আৰু এনেকুৱা দৰে সুখাদ্য আপোনালোকে গ্ৰহণ কৰিব পাৰে আৰু সবতকৈ ডাঙৰ কথা আপোনালোকে চাইছে মই দেখাইছিলো যে সেই লোকেল ধাবাৰ যিখিনি আপোনাৰ ৰেচিপি বিলাক আছে একদম কম দামত প্ৰায় মেক্সিমাম বস্তুবিলাকে আপোনাৰ 50 rupeesতে পায় মই আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু যেহেতু মই আজি আপোনালোকৰ কাৰণে নতুন বস্তু টেষ্ট কৰিলো আপোনালোকে এই ভিডিওটো চাই যিমান পাৰে শ্বেয়াৰ কৰক আৰু লগত মোৰ চেনেলটো এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈ মই এৰো থ্যাংক ইউ বাই বাই